বতৰটোৱে দেখোন অভিমান কৰিব ধৰিছে ক'ব নোৱাৰি বৰষুণো আহিব পাৰে বৰষুণৰ দিন মানেই যেন এটা ভাল লগা মুহূৰ্ত মোৰ বাবে কাৰণ নীলা ৰঙৰ ছাতিটোৰ সৈতে ভিজা ভিজা চুলিকেইডালত হাত বুলাই কলেজ কেম্পাছত আগমন ঘটে তোমাৰ উফ যেন হিন্দী ছবিৰ মূল নায়িকাহে তুমি সায়েন্স ব্লকৰ পৰা এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ কাষেৰে আহি যেতিয়া তুমি পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ সন্মুখেৰে পাৰ হৈ যোৱা তোমাৰ দুভৰিৰ পায়েলৰ শব্দত মোৰ শৰীৰৰ প্ৰতিটো অংগ স্পন্দিত হৈ উঠে ফাগুন মাহতে এজাৰৰ শাৰীবোৰ ফুলি উঠিব ধৰে নীৰৱে তোমাৰ বাবে কৃষ্ণচূড়াজোপাৰ তলত বহি যেতিয়া লগৰ কেইটাৰ লগত আড্ডা মৰাৰ সময়ত তুমি সন্মুখেৰে পাৰ হৈ যোৱা ভাৱ হয় বিশ্বনাথ ঘাটৰ মলয়া বতাহজাক যেন বিশ্বনাথ কলেজ কেম্পাছতে বলিবলৈ আৰম্ভ কৰে আজিকালি সময়বোৰোচোন মোক তোমাৰ ফালেহে ঠেলি দিয়ে ৰখাল আড্ডাবোৰতো তুমিয়ে শিৰোনাম দখল কৰা কিয় জানা যেতিয়া তুমি ডিপাৰ্টমেণ্টৰ সন্মুখৰ ৰাস্তাটোৰে পাৰ হৈ যোৱা মোৰ হৃদয়ত মৃদু স্পন্দন অনুভূত হয় তেতিয়াই লগৰ কেইটাই পিছফালৰ পৰা জোকায় তোমাক দেখিলেই গান এটাই হৃদয়ত বৰকৈ বাজি উঠে হৃদয় জুৰুৱা হাঁহি মাৰি লগৰ কেইজনীৰ লগত কলেজ ৰোডৰে খোজকাঢ়ি নাহিবা তুমি তোমাৰ পায়েলৰ ঝুনুক ঝুনুক মাতত সকলোৰে চকু তোমাৰ পিনে নিথৰ হয় আৰু তেতিয়াই তোমাৰ খোজৰ শব্দত মোৰ দেহত 8 ৰিক্টাৰ স্কেলত ভূমিকম্প নামি আহে ভাৱ হয় তোমাৰ বেকা সেই চাৱনিৰ আগত 440 ভল্টৰ শক্তিয়ে নতশিৰ হয় জোনাক ভৰা মুকলি আকাশখনৰ তলত বহি নিশা মনৰ ভিতৰতে আওৰাম তুমি মোৰ শব্দত নাই মোৰ সুৰত আছা তুমি মোৰ ভাৱনাত নাই মোৰ সৃষ্টিত আছা তোমাৰ পৰাইতো পাওঁ মই নিজক পোহৰাই তোলাৰ হেঁপাহ হেই তুমি এই নহয় জানো বিশ্বনাথ কলেজৰ মিছ দেৱাঞ্জনা শইকীয়া জানো তুমি আন কাৰোবাক হৃদয়খন দি ৰাখিছা তথাপি তোমাৰ পৰা জানো মোৰ মনটো আঁতৰাব পাৰিম মুঠতে তোমাক ভাল লাগে তুমি যিয়েই নোকোৱা তুমি আজীৱন স্বৰ্গৰ পাৰিজাতে হৈ থাকা মই কেতিয়াও আমনি নিদো কাৰণ তোমাৰ স্বাধীনতা খৰ্ব কৰিবলৈ মইতো একবিংশ শতিকাৰ হিটলাৰ নহয় মিছ দেৱাঞ্জনা শইকীয়া মোৰ কবিতাৰ শিৰোনাম হৈ ৰোৱা চিৰদিন গোপনে উঠে দিলা কিনো মনৰে ঠিকনা